আপোনালোকৰ আদৰণি জনাইছোঁ। মই পলাশীয়ে মোৰ এইটো চেনেল অসমীয়া বোৱাৰী পলাশী চেনেললৈ আজি ভাবিছোঁ নদীখনকে আপোনালোকক অলপ দেখুৱাওঁ। নদীত পানী শুকাইছে, দেখিবলৈ বৰ ধুনীয়া লাগিছে। খৰালি দিনত নদীখন দেখিবলৈ বৰ ধুনীয়া লাগে। মাজৰ বালিবিলাক ওলাই যায়, বালিত ফুৰিবলৈ ভাল লাগে, পিকনিক খাবলৈ বহুত মানুহ আহে আমাৰ ইয়ালৈ। আপোনালোকে যদি কোনোবাই ইয়ালৈ অহা নাই তেন্তে আহিবচোন, কেনেকুৱা লাগে তেন্তে চাওকচোন নদীখন কিমান ধুনীয়া লাগিছে। বালিবিলাক চব ওলাই গৈছে, সেইবিলাক দেখিছেনে? লাহেকৈ আৰু দুদিনমানৰ পাছত খোজকাঢ়ি নদীখন পাৰ হ'ব পৰা যাব। চব পানী শুকাই গৈছে, সেইখিনি বালি ওলাই গৈছে। সেইফালে পানীবিলাক শুকাই গৈছে, বালিবিলাক একদম সম্পূৰ্ণকৈ ওলাই গৈছে, দেখিছেনে? কিমান ধুনীয়া লাগিছে দূৰৰ পৰা চাই। ব'লকচোন অলপ ওচৰলৈ যাওঁ। ইমানটো ওচৰলৈ যাব নোৱাৰোঁ বাৰু, তথাপিও সেইবিলাক যিবিলাক অলপ অলপকৈ বালি ওলাই আছে সেইবিলাক একদম সম্পূৰ্ণকৈ শুকাই যাব। মই এতিয়া ৰৈ আছোঁ, সেইডোখৰলৈকে বালি ওলাব। সেইডোখৰত আপোনালোকে কেমেৰাটো ধৰিব পাৰিছে নাই জানো। এই অলপ অলপকৈ লিক বহিছে, দেখিছেনে? সেইখিনি বালি অলপ অলপকৈ ওলাই আছে, একদম চিলচিলীয়াকৈ পানী আছে এডোখৰত। সেইখিনি অলপ অলপকৈ জিলিকিছে, দেখি ভালদৰে মন কৰিলে গম পাব। এদিন যাম নদীৰ মাজলৈ, সেই বালিবিলাকলৈ বহুত ভাল লাগে। এইকেইদিনতে যাম বুলি ভাবিছোঁ, আৰু অলপ পানী শুকাই লওক। আৰু এইকেইদিন মই যাব নোৱাৰোঁ, অলপ কাম আছে, যিহেতু দেৱালী পাইছেহি। তাৰপিছত মা ঘৰলৈ যাম বুলি ভাবিছোঁ। সেইটো কাৰণে ঘৰৰ পৰা আহি আপোনালোকক মই এটা ব্লগ, যিখিনি পলস পৰি থকা দেখিছে এইখিনিলৈকে পানী আছিলে, এইখিনিলৈকে আমাৰ বেটা যিডোখৰ ৰখি আছে সেইডোখৰলৈকে পানী আছিলে, আৰু এইখিনিৰ পৰা এইখিনি গোটেইখিনি পানী শুকাই গ'ল। ভণ্টি এজনী আহি আছে মোৰ ওচৰলৈ। মোৰ নন্দা হৈছে, মোৰ মানুহজনৰ পেহীয়েকৰ জীয়েক হয়, আমাৰ ঘৰৰ ওচৰতে থাকে। ল'ৰাটোলৈ মোৰ ওচৰলৈ আহি আছে। তাই কৈছে ব'লক বৌ ইপাৰলৈ যাওঁ বুলি। মই কৈছোঁ আজি এতিয়া দেৰি হৈ গৈছে, সেইটো কাৰণে নাযাওঁ, বেলেগ এদিনা যাম। আৰু আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম যিদিনাখনি যাম। ভণ্টিয়ে মোক দেখুৱাইছে এইবিলাকত আপেলসমূহ সোমাই থাকে, তেনেকৈ দেখাবলৈ। এইডোখৰত এটা পালে আপেলসমূহ, সৰু এটা। লাহেকৈ ঠাণ্ডা দিন পাইছেহি, এতিয়া হাঁহ আহিব। আৰু এই বালিবিলাকত চবতে হাঁহ দেখিবলৈ পোৱা যাব। এতিয়া ঘৰলৈ যাওঁগৈ, আৰু আলহীও আহিছে বোলে। কোন আহিছেও আমাৰ ঘৰলৈ? এইজনী আহিছে, এইজনী। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। লগত দেখিব চবেই, হাই কৈ দিয়া। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকলৈ মোৰ অনুৰোধ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এপাৰৰ পৰা মাছমৰীয়া নাও এখন গৈ আছে এইখন, আৰু সেইফালৰ পৰাও এখন মাছমৰীয়া নাও আহি আছে। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আৰু সেই আকাশলৈ চাওকচোন চৰাইজাক।
কিমান ধুনীয়া লাগিছে।